সি বেঙেনা দিলে সেই বেঙেনা নহয় আকৌ দেই কাক দিলে কিয় দিলে সেয়া নিশ্চয় আপোনালোকে ভাবিছে পিছে এই প্ৰতিবেদন চাই লওক বনজালুকে বেঙেনা দিলে ৰাহুলক বপুৰা ৰাহুলক বৰ বেয়াকৈ বেঙেনা দিলে বনজালুকে পিছে বেঙেনা ভাজি খাবলৈ বনজালুকলৈ আহিছিল এইজন ৰাহুলে বনজালুকলৈ অহাৰ কাৰণ এটাই আছিল ৰাহুলৰ নাছিল কোনো চিলিণ্ডাৰ কাৰণ বেঙেনা খোৱাৰ খুব ইচ্ছা আছিল স্থান গোলাঘাটৰ বেঙেনা খোৱা সেইবাবে বেঙেনা খাবলৈ আহিছিল ৰাহুলে বেঙেনা ভাজি খাবলৈ ৰাহুলৰ নাছিল চিলিণ্ডাৰ যাৰ বাবে ৰাহুল আহিল নিশা চিলিণ্ডাৰ নিবলৈ পিছে বনজালুকত নিশা দৰ্জা কাটি দুটা চিলিণ্ডাৰ চুৰ কৰিছিল এইজন বিখ্যাত ৰাহুল চোৰে চুৰো চুৰ সাংঘাতিক চুৰ মালিকৰ পৰা সাৰিব নোৱাৰিলে এজন ৰাহুলে সেইবাবে পুৱা চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ যাওঁতে ধৰা পৰিল ৰাহুল তাঁতী নামৰ এইজন বিখ্যাত চোৰ পিছে এষাৰ কোৱা কথা আছে নহয় চোৰৰ বুদ্ধি উত্তম বুদ্ধি কিন্তু ধৰা পৰিলে বাকীখিনি আপোনালোকে চাই লওক এই দশা কৰিলে ৰাইজে চোৰ ধৰা পৰিল ৰাহুলক দিলে উত্তম মধ্যম তাৰ পাছত ৰাইজে গতাই দিলে আৰক্ষীক এয়াই ৰাহুল চোৰৰ বেঙেনা খোৱা যদি আপুনিও বেঙেনা খাব বিচাৰিছে তেতিয়াহ'লে ৰাহুলৰ লগতে বেঙেনা খোৱাৰ বনজালুকলৈ যাওক নামটো নাজানো খালি গালত গুটি আছে নিউজ ডেস্ক ৰিপৰ্টাৰ অসম আপুনি চাই আছে ৰিপৰ্টাৰ অসম।